নমস্কাৰ আজি আহক চাও আপোনালোকৰ কাৰণে কি মেছেজ আহিছে মই অলৰেডি মেছেজটো চেনেল কৰি থৈছো সো বেছি পলম নকৰি আহক চাও মেছেজটো কি আহিছে আপোনালোকৰ কাৰণে আজি যোনটো মেছেজ আহিছে মোৰ ইনকুৱালি আছে ৰিলেশনশ্বিপত যোনবিলাক মানুহ আছে সিহঁতৰ কাৰণে বেছিকৈ ৰেজনেট কৰিব বেছিকৈ মিলিব পাৰে সিহঁতসকলৰ লগত বেছিকৈ মিলিব পাৰে সিহঁতসকলৰ লগত সো ইয়াতে মই এনেকুৱা দেখিছো এজন পাৰ্সন আছে এজন মানুহ আছে যোনে হয়তো আপোনাক ইমান ভ্যালু কৰা নাছিলে বা এই কানেকশনটো আপোনালোকৰ ৰিলেশনশ্বিপটো ইমান ভ্যালু কৰা নাছিলে হয়তো এই মানুহজনৰ লগত আপুনি যে কন্টাক্টত নাই হয়তো কিবা মিসআন্ডাৰষ্টেণ্ডিং হৈছে বুজাবুজিত কিবা ভুল হৈছে হয়তো এৰাৰি হৈছে বহুতো কাৰণে এনেকুৱা হ'ব পাৰে একদমেই কন্টাক্টত নাই মাতবোল নাই কাজিয়া লাগিছে মিসআন্ডাৰষ্টেণ্ডিং হৈছে এনেকুৱা সিচুৱেশন হৈছে ঠিক আছে আপোনালোক দুজনৰ মাজত এই মানুহজনে আপোনাক বহুত বেছিকৈ জাজ কৰিছে আৰু পজিটিভলি জাজ কৰা নাই নেগেটিভলি আপোনাক জাজ কৰিছে মানুহজনৰ ক্লেৰিটি নাছিলে আপোনাক লৈ আপুনি কেনেকুৱা হয় আপোনাৰ লগত জীৱনটো কেনেকুৱা হ'ব পাৰে আগলৈ বহুত বস্তুলৈ আপোনাক লৈ ক্লেৰিটি নাছিলে কিন্তু লাহে লাহে মই দেখিছোঁ এই মানুহজনৰ অকমান এতিয়া পাৰ্সপেক্টিভটো চেঞ্জ হৈছে তেখেতে যেনেকৈ বস্তুখিনি চাইছে বা যেনেকৈ আপোনাক ভিউ কৰিছে যেনেকৈ আপোনাক বুজিবলৈ চেষ্টা কৰিছে আগৰ নিচিনাকৈ তেখেতে আপোনাক চাই থকা নাই অকমান তেখেতৰ ফিলিংছটো অলপ মেল ডাউন হৈছে মানে অলপ সফ্ট হৈছে তেখেতৰ ফিলিংছটো আপোনাক লৈ পেলাই তেখেতে এতিয়া আপোনাক ভ্যালু কৰিবলৈ লৈছে আপোনাক অকমান বেলেগকৈ চাইছে ভ্যালু কৰিছে আৰু মনত যিখিনি তেখেতৰ অশান্তি আছিল বা কনফ্লিক্ট আছিল বা কনফিউজন আছিল সেইখিনি পা তেখেত অলপ এতিয়া আঁতৰ খাইছে এতিয়া প্ৰবলেমটো ইয়াত কি হৈছে প্ৰবলেমটো মই বুজিছো প্ৰবলেমটো ইয়াত হৈছে তেখেতে এতিয়া আপোনাক কেনেকৈ এপ্ৰোচ কৰিব আপোনাৰ লগত কেনেকৈ কমিউনিকেট কৰিব কেনেকৈ আগবাঢ়ি আহিব তেখেতে যদি বিচাৰিছে এক্সপ্ৰেছ কৰিবলৈ নিজকে কি বা সৰি এটা ক'বলৈও বা বস্তুখিনি বুজাবলৈ আপোনাক তেখেতে ধৰিব পৰা নাই কেনেকৈ কৰিব কাৰণ আপোনালোকৰ মাজত বহুত কিবা কিবি ডেফিনেটলি হৈছে মোৰ এনেকুৱা লাগিছে তো এতিয়া সিচুৱেশনটো এনেকুৱা এই মানুহজনে ধৰিব পৰা নাই কেনেকৈ আপোনাক এক্সপ্ৰেছ কৰিব কেনেকৈ আপোনাৰ ওচৰত আহি গোটেই কথাখিনি ৰাখিব বা আপুনি বুজি পাবনে নাই আপোনাক কেনেকৈ বুজাব বহুত কনফিউজনত তেখেত এতিয়া আছে চাও আহক কি কৰিব তেখেতৰ নেক্সট একশ্যন কি হ'ব পাৰে আপোনাক লৈ পেলাই কি একশ্যন ল'ব তেখেতে এই ৰিলেশনশ্বিপটো ইমিডিয়েটলি তো একশ্যন নলয় মোৰ লাগিছে হয়তো 3 মাহৰ ভিতৰত কিবা এটা ডেফিনেটলি তেখেতে একশ্যন ল'ব বাট এতিয়া তেখেতে ডেফিনেটলি প্ল্যান কৰিব তেখেতে ভাবিব নেক্সট কি কৰিব পাৰে আপোনাৰ লগত সো আনাদাৰ ধৰক 3 সপ্তাহ কিছুমানৰ কাৰণে 3 সপ্তাহ কিছুমানৰ কাৰণে 3 মাহ 3 মাহৰ ভিতৰত আপুনি ডেফিনেটলি এখেতৰ পৰা কিবা এটা কমিউনিকেশ্যন টেক্সট হওক মেছেজ হওক ফোন কল হওক ইমেইল হওক কিবা এটা ডেফিনেটলি পাব